শেহতীয়াকৈ আজিৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টযোগে ঘোষণা কৰিছে স্কুটি সম্পৰ্কীয় যোগ্যতাৰ স্পষ্টীকৰণ। তেওঁ কৈছে যে 2025 বৰ্ষত যিসকল ছাত্ৰই 75 নম্বৰতকৈও অধিক আৰু যিসকল ছাত্ৰীয়ে 60 নম্বৰতকৈও অৰ্থাৎ পাৰ্চেণ্টেজতকৈও অধিক পাৰ্চেণ্টেজ লাভ কৰিছে, শতাংশ লাভ কৰিছে, তেওঁলোকেহে এই মেধা বঁটাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। যদিহে কিছুমান কণ্ডিশ্যন তেওঁ দিছে, তেওঁ 3টা কণ্ডিশ্যন দিছে। তাৰ প্ৰথমটো কণ্ডিশ্যন হৈছে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ অধিকাৰী হ'ব লাগিব, অৰ্থাৎ তেওঁ অসমৰ যে স্থায়ী বাসিন্দা তাৰ প্ৰমাণপত্ৰ থাকিব লাগিব PRC 1 নম্বৰ। 2 নম্বৰ কথাটো হৈছে অসমৰ শিক্ষানুষ্ঠানত স্নাতক শিক্ষা গ্ৰহণ কৰি আছে, তেওঁ অসমৰ যিকোনো এখন শিক্ষানুষ্ঠানতে তেওঁৰ গ্ৰেজুৱেশ্যন কৰি আছে বা তেওঁৰ যদি পঢ়াখিনি চলাই গৈ আছে কণ্ডিশ্যন। আৰু 3rd নম্বৰ কণ্ডিশ্যনটো হৈছে কোচিং বা আন যিকোনো কাৰণত ড্ৰপ দিয়া নাই, অৰ্থাৎ তেওঁ পঢ়াৰ পৰা আঁতৰি যোৱা নাই, বিৰতি দিয়া নাই, অৰ্থাৎ কোনো বিৰতি নিদিয়াকৈ তেওঁলোকৰ শিক্ষা গ্ৰহণ অব্যাহত ৰাখিছে, তেওঁলোকে পঢ়ি আছে কণ্টিনিউজ, তো তেওঁলোকে পঢ়া বাদ দিয়া নাই। ঠিক আছে, এই 3টা কণ্ডিশ্যন মুখ্যমন্ত্ৰী মহোদয়ে আজি এঘণ্টা পূৰ্বে ফেচবুক পোষ্টত ঘোষণা কৰিছে। যিহেতুকে স্কুটিক লৈ বিভিন্ন ধৰণৰ ভুৱা বাতৰি, ভুৱা কথা আহি পৰিছে, বহুতে কিন্তু কোচিং কৰা ষ্টুডেণ্টক লৈ বিভিন্ন খেল খেলি আছে, তেওঁলোকলৈ মিছা বাতৰি দি আছে যে প্ৰটেষ্ট কৰা পাবা, কিন্তু এয়া সম্পূৰ্ণ ভুল, কোনেও নাপায়। মুখ্যমন্ত্ৰীয়ে এইবাৰ যদি লগাওঁ আমি 4বাৰ তেখেতে স্পষ্টীকৰণ দিছে যে স্কুটি কোনসকলে পাব। এইবাৰ তেওঁ লিখিতভাৱে দিছে, অতদিন তেওঁ মিডিয়াৰ আগতে দিছিলে। ঠিক আছে, আৰু এটা কথা ইয়াত কৈছে যে তেওঁ কৈছে যে আমি IIT, IIM, IIT, NIT, AIMS, NID আদিৰ দৰে অসমৰ বাহিৰৰ ৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠানৰ আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ প্ৰদানৰ যোগ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যদিহে তেওঁলোক যোগ্য বুলি বিবেচিত হয়, তেতিয়াহ'লে তেওঁলোকে স্কুটিখন লাভ কৰিব পাৰিব।